বালিপাৰা বাজৰ প্ৰতিগৰাকী দৰ্শকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই বালিপাৰা বাজৰ এটি বিশেষ প্ৰতিবেদনলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি বছৰটোৰ পহিলা দিন অৰ্থাৎ 1 জানুৱাৰী আৰু এই বছৰটোৰ শুভক্ষণত আৰম্ভণিৰে শুভক্ষণত এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰঙাপাৰা মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকল তথা ৰঙাপাৰা ছ'চিয়েল ভলণ্টিয়াৰ্ছৰ কৰ্মকৰ্তাসকলে। আৰু মই বৰ্তমান উপস্থিত আছোঁ বালিপাৰা অঞ্চলৰ পানীপতা গাঁৱৰ মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত। আৰু এই মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণতে আচলতে এক শলাগ ল'বলগীয়া পদক্ষেপ বুলি ক'ব লাগিব। ৰঙাপাৰা মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱক আঁচনিৰ স্বেচ্ছাসেৱকসকলে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু যিহেতু শীতকালৰ শীতৰ প্ৰকোপত আচলতে যথেষ্ট দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে ঠাণ্ডাৰ প্ৰকোপত আচলতে তেওঁলোকে দিন অতিবাহিত কৰিবলগীয়া হয়। সেই লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে আচলতে শীতৰ পৰা কিছু ৰক্ষা পোৱাৰ উদ্দেশ্যে হওক বা এক খুব ভাল পদক্ষেপ গ্ৰহণ কৰিছে আজি বছৰৰ প্ৰথম দিনটোত। আৰু শীতৰ পৰা প্ৰকোপৰ পৰা ৰক্ষা পোৱাৰ বাবে আচলতে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক গৰম কাপোৰ কিছু বিতৰণ কৰি থকাৰ এক দৃশ্য ইয়াত দেখিবলৈ পোৱা গৈছে। মই সামগ্ৰিক দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ বালিপাৰা বাজৰ দৰ্শকসকলক। বালিপাৰা পানীপতা গাঁৱৰ যি মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত আচলতে এক খুব শলাগ ল'বলগীয়া পদক্ষেপ আজি বছৰটোৰ প্ৰথমটো দিনতেই ৰঙাপাৰা মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱকৰ উদ্যোগ তথা ৰঙাপাৰা ছ'চিয়েল ভলণ্টিয়াৰ্ছৰ সহযোগত এক ব্যতিক্ৰমী প্ৰচেষ্টা বুলি ক'ব লাগিব। আচলতে এনেধৰণৰ প্ৰচেষ্টা তেওঁলোকে পূৰ্বতে আচলতে অব্যাহত ৰাখিছে, কিন্তু আজি যিহেতু 2023 চনৰ 1 জানুৱাৰী অৰ্থাৎ বছৰটোৰ পহিলা দিনটোতে এক খুব সুন্দৰ পদক্ষেপ তেওঁলোকে হাতত লৈছে বুলি ক'ব লাগিব। মই দৃশ্য দেখুৱাইছোঁ আচলতে গৰম কাপোৰ পৰা আৰম্ভ কৰি কম্বল বা এনেধৰণৰ যি গৰম কাপোৰ তেওঁলোকে ইয়াত প্ৰদান কৰি থকা এক দৃশ্য দেখিবলৈ পোৱা গৈছে। মই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে সঁচাই এক খুব সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি ক'ব লাগিব ৰঙাপাৰা ছ'চিয়েল ভলণ্টিয়াৰ্ছ তথা কৰ্মকৰ্তাসকলে। মই সামগ্ৰিক দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ। হয়, মই যিহেতু বালিপাৰা অঞ্চলৰ পানীপতা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত আছোঁ আৰু ইতিমধ্যে ইয়াত এক খুব সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আজি বছৰৰ প্ৰথম দিনটোতেই আচলতে যি দৰিদ্ৰ শ্ৰেণীৰ লোক আছে বা দুখীয়া শ্ৰেণীৰ লোকসকলক আচলতে ৰঙাপাৰা ছ'চিয়েল ভলণ্টিয়াৰ্ছৰ যোগেদি এক খুব সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকে গৰম কাপোৰ বিতৰণ তথা কম্বল বিতৰণৰ এক ইয়াত কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। আমাৰ সৈতে ৰঙাপাৰা মহাবিদ্যালয়ৰ NSS গোট তথা ছ'চিয়েল ভলণ্টিয়াৰ্ছৰ কৰ্মকৰ্তাসকল আছে। মই পোনপ্ৰথমে তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম তেওঁলোকে এই কাৰ্যসূচী বা কেনেধৰণে ৰূপায়ণ কৰিছে। প্ৰায় 1.5 শতাধিক লোকক তেওঁলোকে আজি এই কাপোৰ তথা বস্ত্ৰ তেওঁলোকে বিতৰণ কৰিব। আগন্তুক সময়ছোৱাটোত বিগত সময়ছোৱাটো দেখা গৈছিল তেওঁলোকে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। মই এগৰাকী কৰ্মকৰ্তাৰ পৰা জনাৰ চেষ্টা কৰিম কেনেধৰণৰ, যিহেতু ছ'চিয়েল ভলণ্টিয়াৰ্ছে যথেষ্ট কাম কৰি আহিছে সমাজৰ হকে, আৰু আজিও এক তাৰ খুব সুন্দৰ নিদৰ্শন ইয়াত দেখিবলৈ পোৱা গৈছে। কণ শিশুৰ পৰা বৃদ্ধা বয়সৰ যিসকল লোক আছে দৰিদ্ৰ শ্ৰেণী তেওঁলোকক আপোনালোকে খুব সুন্দৰ ধৰণে গৰম কাপোৰ তথা কম্বল বিতৰণৰ এক দৃশ্য দেখিবলৈ পোৱা গৈছে। এইবাৰ কেনেধৰণে গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচী? পোনপ্ৰথম আপোনাক সকলক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা। আজি আমি বালিপাৰা পানীপত স্থানত আহিছোঁ আৰু অহাৰ পিছত মানে ইয়াত আমাৰ ভলেণ্টিয়াৰ কেইজনে ৰঙাপাৰা মহাবিদ্যালয়ৰ NSS ইউনিট আৰু ৰঙাপাৰা ছ'চিয়েল ভলেণ্টিয়াৰৰ সকল কাৰ্যকৰ্তাই কাপোৰ ঠাণ্ডা দিনৰ কাপোৰ বিতৰণৰ এটা কাৰ্যসূচী লৈ আহিছোঁ। আৰু ইয়াত মানে আমাৰ লগতে আছে আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা শ্ৰী শুভাংকৰ দে, লগতে আমাৰ দীপংকৰ আৰু বিশিষ্ট ব্যক্তিসকল। আমি ইয়াতে 150 জনৰ ওপৰত মানুহক কাপোৰ বিতৰণ কৰিছোঁ। আৰু এইটো আমাৰ এই বছৰ আমাৰ 3 বছৰ মানে কমপ্লিট হ'ল ৰানিং 2021, 22 আৰু 23 বৰ্ষত আমি 1 জানুৱাৰীটো এনেকৈ আমি চেলিব্ৰেট কৰি আহিছোঁ। আগন্তুক দিনত যেন আমি এনেকৈ কৰিব পাৰোঁ এইটো আমি আশা কৰিছোঁ। ধন্যবাদ। হয়, নিশ্চয় খুব সুন্দৰ কথা কৈছে। আৰু এনেধৰণৰ আচলতে যি কাৰ্যসূচী বা এনেধৰণৰ যি পদক্ষেপ, এই পদক্ষেপে আচলতে আন 10 জনকো আচলতে অনুপ্ৰাণিত কৰিব এনেধৰণৰ কাৰ্যসূচী হাতত লোৱাৰ বা এনেধৰণৰ যি পদক্ষেপ তেওঁলোকে আগন্তুক সময়ছোৱাতো যাতে সমাজৰ হকে কিছু ভাল কামৰ যোগেদি তেওঁলোকে আগবঢ়াই যাব পাৰে তেওঁ যথেষ্ট আশা কৰিছে তেওঁলোকে। মই পুনৰ পৰিৱেশ দেখাবলৈ খুজিছোঁ। হয়,
আজি এই কাপোৰ যি বস্ত্ৰ তেওঁলোকে বিতৰণ কৰিছে বিতৰণ কাৰ্যসূচীত ৰঙাপৰা NSS গোটৰ শুভাংকৰ দে আচলতে পৰিচয় কৰি দিয়াৰ কোনো বিশেষ প্ৰয়োজন নাই সকলোৰে পৰিচিত শুভাংকৰ দে আছে ওতপ্ৰোতভাৱে আজি বিগত কেইবাবছৰ ধৰি তেওঁ যদি এই অনুষ্ঠানটিৰ লগত জড়িত আৰু এনেধৰণৰ সেৱা তেওঁ সমাজখনৰ হকে আগবঢ়াই আহিছে আজিও তেওঁ যিটো আছে কি ক'বা যিহেতু এক সুন্দৰ পদক্ষেপ বুলি ক'বলৈ বছৰটোৰ প্ৰথম দিনটোতে কেনেধৰণৰ আৰু আগন্তুক সময়ছোৱাতো কিছু আশা কৰিব সমাজখনৰ লোকসকলে আপোনালোকৰ পৰা কেনেধৰণে আগবাঢ়ি যাব পোনপ্ৰথম আপোনাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত আমি শুভেচ্ছা আমি জ্ঞাপন কৰিলোঁ আৰু বাৰীপাৰা বাছ ফিডৰ টিমলৈ আমি অশেষ আমি ধন্যবাদ আমি জ্ঞাপন কৰিলোঁ কি আমাৰ প্ৰত্যেক ইনিচিয়েটিভত আপোনালোকে আহি আমাক সুযোগ দিয়ে আমাৰ মিডিয়া ছেক্টৰৰ মানে ফালৰ পৰা বহুত বহুত আপোনাক সকলো লোকক আমি ধন্যবাদ মই পোনপ্ৰথমে আমাৰ ৰঙাপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জন কলিতা ছাৰক আৰু আমাৰ NSSৰ আমাৰ প্ৰগ্ৰাম অফিচাৰ ডক্টৰ অশ্বিনী কুমাৰ ডেকা ছাৰৰ আৰু আমাৰ ছেকেণ্ড ইউনিটৰ প্ৰগ্ৰাম অফিচাৰ শ্ৰদ্ধা পৰেশ বৰা ছাৰক আমি বহুত বহুত আমি ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ ছাৰসকলক গাইডেন্সৰ ছাৰসকলক লিডাৰশ্বিপৰ আমি এনেকুৱা ইনিচিয়েটিভ যোৱা বহুত বছৰ ধৰি পেলাই আমি কৰিব মানে পাৰিছোঁ আমাৰ এগৰাকী আমাৰ এক্টিভ ভলণ্টিয়াৰ ক'লে কি সেইটো আমাৰ 3 years আমি ৰানিং আৰু আমি মানে ফাৰ্ষ্ট জৰ্ণি দিনত আমি এনেকুৱা আমি উইণ্টাৰ ক্লথিং ড্ৰাইভ আমি দিওঁ আৰু আগন্তুক দিনলৈ বহুত কিবা কৰাৰ আমাৰ হোপ আছে আমাৰ চেষ্টা আছে তো সকলোকক ৰাইজৰ আশীৰ্বাদ আৰু সহায় আৰু সহযোগিতাত আৰু প্ৰত্যেক ভলেণ্টিয়াৰ্ছসকলৰ মানে কৰ্পৰেশ্যন আৰু এক্টিভ ৰ'ল সেইটো মই মানে কামনা কৰিছোঁ বহুত বহুত ধন্যবাদ থেংক ইউ